আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এটা মই ৰেচিপি লৈ আহিছো আপোনালোকৰ কাৰণে। ৰেচিপিটো হৈছে বানানা পেনকেক অথবা কল পিঠা। তাৰ কাৰণে ইনগ্ৰেডিয়েন্ট গিটা হৈছে এইকেইটা: বানানা, ময়দা, মিল্ক, কিচমিচ, ভেনিলা এসেন্স আৰু সুগাৰ। এতিয়া মই এটা বাউল লৈছো। বাউলত দুটা পকি যোৱা কল লৈছো। এই কলকেইটা মই গুছাই ল'ম। গুছাই পেলাই বাউলটোত ভাঙি ল'ম বা অথবা কেতিয়াবা কাটিও ল'ব পাৰে আপোনালোকে। I'm done thinking that you are the one, 'cause all of these emotions got me coming undone. তাৰ পাছতে মই 1 কাপ ময়দা লৈছো। ময়দাখিনি মেছ কৰাৰ পাছত কলটো মেছ কৰি ল'ম। মই মেছ কৰাৰ পাছত এড কৰিম। এতিয়া মই কলকেটাৰ লগতে 1 স্পুন চেনি লৈছো। সোৱাদ যদি আপোনালোকক বেছিকৈ নালাগে তেতিয়া চেনি এড নকৰিলেও হয়। গাখীৰ আৰু কলত যেটো সোৱাদ থাকে হেতু সোৱাদে আপোনালোকে পাব তেতিয়া। মই যেহেতু হেলথ কনসিয়াস নহয় এটো কাৰণে আপোনাৰ চেনিটো দি দিছো। এতিয়া মই গাখীৰ এড কৰিছো। গাখীৰ প্ৰায় 1 কাপ মান হ'ব আৰু। জুখটো একদম প্ৰপাৰ নহয়, আপোনালোকে নিজৰ কোৱান্টিটি নিজে ঠিক কৰি ল'ব পাৰে, কমোৱা বঢ়োৱা কৰিব পাৰে। তাৰ লগতে অকমান হেলথি হ'বৰ কাৰণে মই কিচমিচ দিছো। 10ৰ পৰা 12টা কিচমিচ দিছো। এতিয়া মই তাতে ভেনিলা এসেন্স এড কৰিছো। ভেনিলা এসেন্স প্ৰায় 2ৰ পৰা 3 ড্ৰপছ মান দিছো। একজেক্ট নহয় আৰু। এতিয়া এই সকলোখিনি মই ব্লেন্ডাৰেদি ব্লেন্ড কৰি দিম। আপোনালোকে ব্লেন্ডাৰ নাথাকিলে মিক্সাৰ গ্ৰাইণ্ডাৰটো দিব পাৰে, নহলে বা মেছ কৰি ল'ব পাৰে হেতা বা এনেকে চামুচ দি পেলাই স্পুনেৰে। মই যেহেতু ব্লেন্ডাৰ ইউজ কৰি আছো এটো কাৰণে হ্যান্ড ব্লেন্ডাৰটোৱে মোৰ সুবিধাজনক হ'ল। এটো কাৰণে ব্লেন্ডাৰ দি গোটেই বস্তুখিনি এবাৰ ফেটি লৈছো। ফেটি পুৰা এটা কেক বনাওঁতে যেনেকা বেটাৰ হয় তেনেকুৱা বেটাৰলৈ পৰিণত কৰি লৈছো, মানে গোটেই লিকুইড কৰি লৈছো। আপোনাৰ কল, কিচমিচ, গাখীৰ, চেনি সকলোখিনি মিক্স কৰি লৈছো। মিক্স কৰাৰ পাছত লাহে লাহে মই ময়দাখিনি এড কৰিম। ময়দা একেলগে দি নিদিওঁ। ময়দা যদি আপুনি 1 কাপ লয় তাৰ আধা কাপ ময়দা প্ৰথমতে দিব আৰু আধা মিক্স কৰাৰ পাছত আকৌ নেক্সট যিনখিনি বাকি থাকিলে সেইখিনি ময়দা আপোনালোকে দি দিব। তেনেকে কৰিলে বেটাৰটো ভাল হয়। মই তেনেকে কৰো আচলতে। আপোনালোকেও তেনেকে কৰিলে ভাল ৰিজাল্ট পাব। এতিয়া এই প্ৰায় হৈছে আৰু আপোনাৰ মিক্সাৰখিনি অকমান বাকি আছে। এই হোৱাৰ পাছতে মই 5 মিনিট মান সময় আপোনাৰ থৈ দিম এবজৰ্ব কৰিবৰ কাৰণে। গাখীৰ আৰু কলৰ যেটো এটা পানী ওলাই, গাখীৰটো যেহেতু লিকুইডে হয়, কলৰ যেটো এটা পানী ওলাই হেতু এবজৰ্ব কৰিবৰ কাৰণে ময়দাখিনিৰ লগত থৈ দিম। আপোনালোকে ময়দাৰ জাগাত আটা বা পিঠাগুড়িও এড কৰিব পাৰে। এতিয়া মোৰ 5 মিনিট থোৱা হৈ গ'ল। এতিয়া মই এখন নন ষ্টিক পেন লৈছো। পেনত মই নিজে কোনো ধৰণৰ তেল বা অইল ইউজ কৰা নাই, কিন্তু তাৰ আগতে যেহেতু এখন অইল ইউজ কৰি কিবা বনোৱা আছে তো এটো কাৰণে অকমান গৰম হোৱাৰ পিছত অইলি হৈ গৈছে। তাতে মই বেটাৰটো আপোনাৰ দি দিছো মোৰ নিজৰ হিচাপ অনুযায়ী। বেটাৰটো মাজতে দি পেলাই এফালে সিফালে যোৱাকে অকমান বিয়পাই দিছো। বিয়পাই পেলাই প্ৰায় 5 মিনিট মান সময় এনেকে মিডিয়াম ফ্লেমত আপোনাৰ হিজাম। আপোনালোকে লো ফ্লেমত হিজাব পাৰে। লো ফ্লেমত হিজালে হাই হিটত মানে প্ৰি হিট কৰি ল'ব কেৰাহীটো, তেতিয়া বেছি সুবিধাজনক হয় আৰু কালাৰটো বহুত দেখিবলৈ ধুনীয়া হয়। তাৰ পাছতে ইলুটি হিলুটি কৰি তেনেকে মই প্ৰায় 5 মিনিট মান সময় ভাজিম। মাজতে আপোনাৰ ঢাকনখন লগাই দিম আৰু হৈ গ'ল মোৰ এয়া পেনকেক। আটাইতকৈ উজু ব্ৰেকফাষ্ট ৰেচিপি বুলি মই কওঁ। তাকে ট্ৰাই কৰি চাব আপোনালোকেও। Thinking that